Hello guys, welcome back to my YouTube channel RK Big Galore আৰু আজি আমি পুৱাই মাক আৰু জীয়েক ওলাই আহিলোঁ বজাৰলৈ কাৰণ আজি আছিল বজাৰতে তাৰপিছত বজাৰত আহি দেখিলোঁ যে দুঠেঙীয়া মানুহ নামৰ প্ৰাণী ভৰি আছে গোটেই ইমান প্ৰাণীৰ মাজত আমি আছিলোঁ দুজনী আৰু সেম ভেৰাইটিৰ প্ৰাণী আৰু আমাৰ কৰিব আছিলে বজাৰ যেহেতু বজাৰ গৈছোঁ যেতিয়া বজাৰেই কৰিম আৰু বেলেগ কিনো কৰিম আৰু আগত আছিলে মাছ চব্জি ৰঙালাও আৰু তামোল বহুতেই আছে তাৰপিছত আমাৰ ল'ব আছিলে চব্জি কাৰণ কেঁচা ভেজিটেবল মই বহুতেই ভাল পাওঁ চ' ল'ব আছিল চব্জি আমি বাঢ়িলোঁ চব্জিৰ দোকান বিচাৰি হাহাকাৰ কাৰণ বজাৰখন অকণমান ডাঙৰেই আছে সেইকাৰণে ফাইনেলি আমি পালোঁ চব্জি আৰু চব্জিৰ ভিতৰত ল'লোঁ দুটা কবি তাৰপিছত আৰু আগতে কিবা লৈছিলোঁ তাৰপিছত বিলাহী ল'লোঁ কেইটামান চাউক বিলাহী ৰঙা বিলাহী তাৰপিছত বিলাহী চিলাই লৈ আৰু যিমান যি লাগতিয়াল বস্তু আছিলে চব লৈ পেলাই আমি চিধা পਹੁঁচি গ'লোঁ মাছৰ দোকানত কাৰণ পানীৰ ৰাণী বোলে মাছ আৰু মাছ নাখালে পানীত সাঁতুৰিব নোৱাৰিব নহয় কোনো দাদাজনী দেখিছে মুখতা এখন পিছফালে লগাই থৈছে আগফালে মুখতা পিছফালে মুখতা চবফালে মুখতা আৰু চাই বিচাৰি নাপায় এই মাছটো মোৰ লাগিলে পচন্দ তাৰপিছত আমি ল'লোঁ এই মাছটো লৈ আগবাঢ়িলোঁ মায়ে দেখিছ মা বাহুবলীৰ পিছফালে হৈ মই ঘূৰি আছোঁ কাটাপ্পা তাৰপিছত আমাৰ বাহুবলী গায়ব হৈ যায় নাজানো ক'ত গুচি যায় কি বিচাৰি পায় তাৰপিছত আগবাঢ়ি আমাৰ বাহুবলীৰ মনত পৰিল বোলে খাবলৈ কিবা গাহৰি আৰু গাহৰি আমাৰ বাহুবলীৰ গোটেই একদম প্ৰিয় সেইবাবে আমি বিচাৰি গ'লোঁ গাহৰি আৰু গাহৰিৰ দোকানৰ ফালে গৈ আমি ভাবিলোঁ গাহৰি নিয়াৰ আগতে কেইটামান গছৰ ফল লৈ যাওঁ তাৰপিছত গছৰ ফল কেইটামান পাৰি পেলাই ধুনীয়া কৰি সজাই থৈছে মানুহজনে আৰু তাৰ পৰা কমলা কেইটামান ল'ব খুজিছে মানুহজনে ক'লে যে মোৰ তাত একদম স্পেচিয়েল কমলা আছে তোমাৰ বাবে থৈছিলোঁ ভণ্টি লুকাই তাৰপিছত মই খুচ হৈ গ'লোঁ কাৰণ মোৰ কাৰণে কোনোবাই কমলা লুকাই থৈছে আৰু স্পেচিয়েল ইয়াত কৰি আৰু কিবা লাগে নেকি তাৰপিছত কমলা আৰু যি ফ্ৰুট ল'ব আছিলে চব ল'লোঁ লৈ আমি আগবাঢ়িলোঁ গাহৰিৰ দোকানলৈ বলক তেনেহ'লে মানুহ নামৰ প্ৰাণী দুঠেঙীয়া প্ৰাণীবোৰক চাই আমি আগবাঢ়োঁ গাহৰি নামৰ ডাইন'ছৰটোৰ ওচৰলৈ গৈ ৰাস্তাত দেখিলোঁ ইমানেই ভিৰ যে কি ক'ব আৰু ৰাস্তা একদমেই খালী নাই তথাপিও আমি একদম মানুহ নামৰ প্ৰাণীটোৰ মাজে খুচি সোমাই গৈ দেখিলোঁ ইফালে সিফালে হত্যা কৰিছে গাহৰি মানুহ নামৰ প্ৰাণীটো গাহৰি নামৰ ডাইন'ছৰটোলৈ ইমানেই পাগল যে যি ইমান মানুহ চাগে বজাৰৰ ভিতৰতো নাই যিমান মানুহ এই গাহৰি বজাৰখনত আছে তাৰপিছত তাৰে ভিতৰত দেখিলোঁ কেইটামান গাহৰি কাটি আছে কিন্তু মই এইখিনি দেখাব নোৱাৰোঁ মানে যিটো হিচাপত গাহৰিটো কাটি আছে সেই হিচাপত সকলোৱে মানে সেইটো হিচাপত চাব নোৱাৰে অৱশ্যে অসমৰ প্ৰতিটো মানুহৰে গাহৰি মাংস আটাইতকৈ প্ৰিয় চাগে আৰু আমাৰো ফেমিলিৰ গাহৰি মাংস আটাইতকৈ প্ৰিয় আমিও যেন তেন ৰখি মাংসখিনি পাই আৰু আমি মেলিলোঁ ঘৰলৈ আৰু তেনেহ'লে আজিলৈকে বিদায় মাৰিছোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত লাইক কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাইছে আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব